ভিখাৰীৰ ঘৰত ওলাল লাখে লাখে টকা খুচুৰা পইচা গণি শেষ কৰিবলৈ আৰক্ষীক লাগিল কেইবা ঘণ্টা ভিখাৰীৰ বেংক বেলেন্স দেখি চকু কপালত উঠিল সকলোৰে নেদেখিলে হয়তো কোনেও বিশ্বাস নকৰা এটা ঘটনা চাওক খুচুৰা পইচাৰ এই দমটো 10 টকা 5 টকাৰ পৰা 1 টকা 2 টকাৰ কেইবাটাও মোনা মায়ানগৰী মুম্বাইৰ এজন ভিখাৰীৰ ঘৰত উদ্ধাৰ হৈছে এইখিনি টকা বীৰ চন্দ্ৰ আজাদ নামৰ ভিখাৰীজনে মানখুৰ্দ ষ্টেচনৰ সমীপত ৰেল লাইন পাৰ হওঁতে দুৰ্ঘটনাবশতঃ মৃত্যুক আকোৱালি ল'লে এই ঘটনাৰ পম খেদি ভিখাৰীজনৰ বাসগৃহত আৰক্ষী উপস্থিত হওঁতে পোহৰ লৈ আহিল এই ঘটনা ওলাল সৰ্বমুঠ 1.5 লাখ টকাৰ খুচুৰা পইচাখিনি গণি শেষ কৰিবলৈ আৰক্ষীক লাগিল 8 ঘণ্টা অৱশ্যে ইয়াতে সকলো শেষ হোৱা নাছিল আৰক্ষীৰ তালাচীত ওলাল ভিখাৰীজনৰ বেংকৰ পাছবুকৰ নথিপত্ৰ বেংকত ভিখাৰীজনে ফিক্সড ডিপজিট কৰি ৰাখিছিল নগদ 8,77,000 টকা লাখপতি ভিখাৰীৰ বেংক বেলেন্স দেখি এতিয়া চমকিত দেশবাসী एफडी का था वो एफडी के सर्टिफिकेट 8,77,000 के है और उसके बैंक का भी पासबुक मिला उसमें 96,000 बैलेंस है নিউজ ডেস্ক প্ৰতিদিন টাইম সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন